दिल में कोई गम नहीं, बातों में कोई दम नहीं। ये ग्रुप है स्पेशल कलेक्शन फैमिली वालों की। यहाँ कोई किसी से कोई आए कोई आए कोई आए कोई हम किसी से कम नहीं। हंगामा। वेलकाम फ्रेंड्स, वेलकाम टू माय यूट्यूब चैनल स्पेशल कलेक्शन। मैं विमल। आज आलोचना কৰিব ওৱান টপিক হৈছে জিঅ' মানচুন হাংগামা অফাৰ। ইতিমধ্যে চাগে আপোনালোকে সেই অফাৰ উপভোগ কৰিছে। আপোনাৰ ফিচাৰ ফোনটো লৈ গৈ জিঅ' ফোন আনিব লাগে মাত্ৰ 501 টকা। গতিকে যদি নাই যোৱা অনা নাই আৰু ল'ব বিচাৰে তেতিয়াহ'লে মোৰ ভিডিঅ'টো শেষলৈকে চাওক। 501 টকা বুলি কৈছে, 501 টকা দিব লাগে প্লাছ আপোনাৰ মোবাইলটো জমা দিব লাগে, আপুনি চলাই থকা ফিচাৰ ফোনটো জমা দিব লাগে আৰু কি কৰিব লাগে, জিঅ'ৰ নতুন হেণ্ডছেট এটা লৈ আহিব লাগে ঘৰলৈ। তেতিয়াহ'লে ইমানখিনি কৰিলেই নহ'ব, ইয়াত কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে আৰু সেইখিনি হৈছে আপোনাৰ যিটো ফোন, সেই ফোনটো 2015 চনৰ জানুৱাৰী মাহৰ পিছত কিনা হ'ব লাগিব। তেতিয়াহে সেই মোবাইলটো, সেই ফোনটো জিঅ' ষ্টৰত একচেপ্ট কৰিব। তেতিয়াহ'লে এইটো ফাৰ্ষ্ট কণ্ডিশ্যন। তাৰপিছত আপোনাৰ ফোনটো চলিত অৱস্থাত হ'ব লাগিব, গোটেইখিনি কণ্ডিশ্যন ভাল হ'ব লাগিব। তাৰপিছত ফোনটোৰ লগত আপুনি চাৰ্জাৰ দিয়াটো বাধ্যতামূলক, সেইটো দিব লাগিব। আপুনি ভাবিব পাৰে যে সেই মোবাইলটোৰে চাৰ্জাৰ লাগিব, যিটো মোবাইল আপুনি এক্সচেঞ্জ কৰিব নিব সেই মোবাইলটো, কিন্তু তেনে নহয়। তাৰ লগতে আপুনি বেলেগ চাৰ্জাৰ দিব পাৰে তাৰ লগত। ছাপ'জ আপোনাৰ যিটো ফোন দিব সেই ফোনটোৰ চাৰ্জাৰটো বেয়া হৈ গ'ল, তেতিয়াহ'লে আপুনি দোকানত গৈ যাওক, বেলেগ চাৰ্জাৰ কিনি আহক, কিনি লৈ আহক আৰু সেই চাৰ্জাৰটোৰ লগত আপুনি মোবাইলটো তাত জিঅ' ষ্টৰত দি দিয়ক। কিন্তু 501 টকা জমা দিলেই নহ'ব, তাত আৰু আছে 501 টকা প্লাছ 99 প্ৰাইম মেম্বাৰশ্বিপৰ কাৰণে, প্লাছ 495 ৰুপিজ ছমাহৰ কাৰণে আপুনি ৰিচাৰ্জ কৰাব লাগিব। ছমাহৰ কাৰণে আপোনাক দিয়া হ'ব পাৰ ডে 500 MB কৰি ডাটা, আনলিমিটেড কল এণ্ড এছএমএছটো 100 SMS পাৰ ডে থাকে। এনেধৰণে কিছুমান ফেচিলিটি আপোনাক দিয়া হ'ব। কিন্তু ফাৰ্ষ্ট ৰিচাৰ্জ আপুনি 495 ৰিচাৰ্জ কৰাটো বাধ্যতামূলক। এতিয়া আপোনালোকৰ মনত আৰু এটা কথা উদয় হ'ব পাৰে যে মোৰ ফোনটো 2015 চনৰ জানুৱাৰী মাহৰ পিছত যে কিনা হয় তাৰ কাৰণে কিবা প্ৰুফটো লাগিব। যদি আপোনাৰ ওচৰত বিল আছে, বিলটো লৈ যাব পাৰে, বিল মানে যিটো আপোনাক ৰিচিপ্ট দিয়ে কিনোতে, সেইটো লৈ যাব পাৰে। আৰু যদি সেইটো নালাগে নিবলৈ, মোবাইলটোত আপোনাৰ যিটো EMI নাম্বাৰ থাকে সেই নাম্বাৰটোৰে সিহঁতে উলিয়াই ল'ব পাৰে যে আপুনি মোবাইলটো কোন চনত বা কোন তাৰিখ কেতিয়া কিনা। গতিকে এই EMI নাম্বাৰটো যে আপোনালোকৰ পৰা ল'ব, সেই মোবাইলটো নাম্বাৰটোৰে চেক কৰিব। এই EMI নাম্বাৰটো যদি আমাৰ পুলিচ ৰেকৰ্ডত যদি থাকে কিবা ক্ৰাইমৰ কাৰণে, পুলিচ ৰেকৰ্ডত যদি সেই নাম্বাৰটো উল্লেখ থাকে, তেতিয়াহ'লে এই ফোনটো একচেপ্টেবল নহ'ব, এইটো মনত ৰাখিব। গতিকে এইবোৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন ফ'ল' কৰাৰ পাছতহে আপোনাৰ মোবাইলটো সলনি আপুনি কি পাব, জিঅ' হেণ্ডছেট এটা। আৰু এটা কথা যে আপুনি যেতিয়া জিঅ' হেণ্ডছেট এটা ল'বলৈ যাব, তেতিয়া আপুনি যিটো 2G হেণ্ডছেট ব্যৱহাৰ কৰি আছিলে, ফিচাৰ ফোন ব্যৱহাৰ কৰি আছিলে, তাত যিটো চিম আছে, এটা বা দুটা আপুনি চিম ব্যৱহাৰ কৰি আছিলে, তো সেই চিমখিনি আপুনি ইউজ কৰিবতো নোৱাৰিব। জিঅ' ফোন এটা ল'লে প্লাছ জিঅ' চিমটো লাগিবই। গতিকে সেই চিমখিনি আপুনি স্কট থৈ দিব লাগিব আৰু। গতিকে যাওক, লৈ আহকগৈ। যদি আপোনাৰ কিপেড 4G চলাব মন আছে, জিঅ' ফোন এটা লৈ আহকগৈ, এইখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যন ফ'ল' কৰি। গতিকে আজিলৈ মানে ৰ'ব। আৰু এটা কথা, যিটো আপুনি জিঅ' ফোন ল'ব বা যিকেইজন আপোনাৰ জিঅ' ফোন আছে ইতিমধ্যে, তেওঁলোকৰ কাৰণেও এইটো ইম্পৰ্টেণ্ট যে জিঅ'ই 15 আগষ্টৰ পিছত প্ৰত্যেকটো জিঅ' ফোনত কি কৰিব, হোৱাটছআপ দিয়া হ'ব। জিঅ'ৰ ফালৰ পৰা এইটো কোৱা হৈছে যে 15 আগষ্টৰ পিছত হোৱাটছআপটো জিঅ' মোবাইলত আপডেট কৰি দিয়া হ'ব, লগতে ইউটিউব। গতিকে তাৰপিছত আৰু এটা কথা,
জিঅ' ফোন 2 ওলাবলৈ গৈ আছে 15 আগষ্টৰ পিছত। ইচ্ছা কৰে তেতিয়া ল'ব পাৰে 2999 টকা। হাৰ্ডৱেৰ একেই, কিন্তু বিল্ড কোৱালিটিটো অলপ চেঞ্জ হৈছে, মডেলটো অকণমান চেঞ্জ আৰু মানে এতিয়া জিঅ' ফোনটো অকণমান ঠেক আছে, তাত অলপ বহল হৈ যাব। গতিকে আজি ইমান, আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যাওক আৰু জিঅ' ফোনটো লৈ আহকগৈ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰি দিয়ক তলত, কিবা লিখি দিয়ক আৰু মোৰ বিষয়ে, মোৰ ভিডিঅ'টোৰ বিষয়ে কিমান হেল্পফুল হ'ল বা কিবা ভুলকৈ কৈছোঁ নেকি, কিবা লিখি দিয়ক। তাৰপাছত এটা কথা নাপাহৰিব, কি তলফালে যিটো ৰঙা ছাবস্ক্ৰাইব বটন আছে টিপি দিয়ক, লগতে বেল আইকনটো ক্লিক কৰক মোৰ আহি থকা এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ। থেংক ইউ।